গাইজ ফাইনেলি ৰেডি হ'ল আমাৰ তিল পিঠা বনাবলৈ তিল আৰু এইফালে বহি আছে আমাৰ মহাশয় মানে পিছফালে বহি আছে পাপা আৰু এয়া হৈছে তিল এই গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক আটাইকে মোৰ ৰাতি নতুন ভিডিঅ' লৈ আছোঁ গাইজ আজি মই ঘৰত আহিলোঁ কাইলৈ যিহেতু মাঘ বিহু আৰু মাঘ বিহুক আমি কেনেদৰে আদৰিম তো গাইজ আৰু ঘৰত কি কি বনাইছে কেনেকৈ কি কৰিছে তো গাইজ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে তো গাইজ আজি বহুত বেছি ভাল লাগিছে কাৰণ মোৰ পেজটিয়ে 10,000 ফলোৱাৰ্ছ কমপ্লিট কৰিলে তো গাইজ বহুত ধন্যবাদ আপোনালোক আটাইলৈকে মোক ইমানখিনি মৰম দিয়াৰ বাবে তো গাইজ আৰু মোৰ লগত আছে এয়া বৌ পাটিয়ালি ধুই আছে মানে কি আৰু মাঠিৰ পৰা গোটাইখিনি তাতে ধুই আছে আৰু আপোনালোকক দেখুৱাম ভিতৰত কি কি আয়োজন কৰা হৈছে তো গাইজ বলক এটা বেছি ফলম নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত বলক ঘৰৰ ভিতৰলৈ তো গাইজ মই মানে গাইজ ঘৰৰ ভিতৰত আহি দেখিলোঁ যে ঘৰৰ ভিতৰত বনাইছে চিৰা বৰা চাউলৰ পৰা বনাইছে চিৰা আৰু এয়া চাওক আপোনালোকে কেনেদৰে বনাই আছে তো গাইজ আৰু এয়া হৈছে মামী পাপা ভাত খাই আছে তো দবাই খাই আছে তো গাইজ বলক এতিয়া আমি চিৰা খুন্দো আৰু এইফালে আমি ভৰাই ল'লোঁ ইত আমি ঢাকি দিম এতিয়া ঢাক না তো ফাইনেলি হৈ গয়া তো গাইজ চিৰা হৈছে আমাৰ আম্বক মানে চিৰা আমাৰ মিচিঙত আম্বক বুলি কয় তো গাইজ আৰু আপোনালোকে চাই থাকক আৰু কাৰ ঘৰত কেনেকুৱা আয়োজন হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আমি এয়া হৈ গ'ল চিৰা খুন্দি আৰু এয়া হৈছে চিৰা তো আৰু এয়া ফাইনেলি হৈ গয়া আৰু মই খাই চাওঁ মানে শেষ তো গাইজ ঘৰৰ পিছফালে আহি দেখিলোঁ আৰু এইফালে বৌয়ে পাটিয়ালি চাফা কৰি আছে আৰু এয়া চাওক আপোনালোকে বগাকৈ তো গাইজ এয়া হৈছে পাটিয়ালি আমাৰ মিচিঙত কি আছিলে কামৰালি তো গাইজ বইল কৰি খালি বহুত বেছি মজা লাগে আৰু এইফালে মিক্সি চাফা কৰি আছে তো গাইজ আৰু বলক গাইজ আৰু এটা কাটিব ল'লোঁ নাৰিকল আৰু হাতত আছে এখন কপি আৰু এটা আনি আছে নাৰিকল আৰু এটা নাৰিকল এয়া লগত আছে মিক্স জেম তো গাইজ তো গাইজ ফাইনেলি দুটা নাৰিকল কাটিলোঁ আৰু এতিয়া বলক নাৰিকল কাটি মেলি আকৌ মিক্সাৰ মানে পিচি লওঁ তাৰপিছত আকৌ নাৰিকল আৰু বনাম বলক গাইজ কাম কৰোঁতে ৰাতিয়ে হৈ গ'ল কিন্তু আপোনালোকক দেখাবলৈ পাহৰি আছোঁ নহয় মই নাৰিকলটো কেনেকৈ কাটিলোঁ তো গাইজ বলক আৰু আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব নাৰিকল আৰু আমি গাইজ আমাৰ প্ৰায়খিনি আইটেম হৈ গ'ল এইটো হৈছে তিল আৰু আমি ঘূৰি কৰি ল'লোঁ আৰু এয়া হৈছে আমাৰ নাৰিকল মই অলপ আগত কাটি দেখুৱাইছিলোঁ এইটো আমি ঘূৰি কৰি ল'লোঁ আৰু এয়া হৈছে পিঠাগুড়ি বৰা চাউলৰ পিঠা হয় আৰু এতিয়া আমি বনাবলৈ বাকী আছে আৰু এতিয়া আমি বনাই ল'ম আৰু আপোনালোকে চাই থাকক তিল পিঠা আমি আৰু নাৰিকলৰ লাড়ু লগতে বনাওঁ আমি তৰা পিঠা আৰু গাইজ ইয়াতে জ্বলি আছে জুই আৰু ইয়াতে আমি বনাম তিল পিঠা নাৰিকলৰ লাড়ু আৰু তো গাইজ চিৰা তো গাইজ আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে গাইজ আৰু এইফালে বনাই আছে তিল পিঠা মই অলপ আগত আপোনালোকক দেখুৱাইছিলোঁ আমি তিলটো কেনেদৰে ঘূৰি কৰিছিলোঁ আৰু তাতে লগাইছে তিল আৰু তাতে মিক্সাৰ কৰা আছে তিল চেনি আৰু পিঠাগুড়ি এতিয়া চেপেটা কৰি গ'ল আৰু এইদৰে তিল পিঠা আৰু আমি এনেদৰে বনাইছোঁ আৰু সৰু সুৰাকৈ মানে ভোগালী আমি ধৰিছোঁ আমি ইমান ডাঙৰকৈ পাতিব নোৱাৰিলোঁ তথাপিতো কৰিছোঁ আৰু গাইজ আৰু এইফালে বনাই আছে নাৰিকলৰ লাড়ু আৰু এয়া চাওক কেনেকৈ বনাই আছে মই আহিছিলোঁ বহুতৰ ঘৰত আৰু বহুতৰ ঘৰত আহি পালোঁ এটা তিল পিঠা আৰু মানে মৰমতে দিছে বহুত ধন্যবাদ আৰু এইফালে বহি আছে বৌ এইফালে চাওক তিল পিঠা বনাই আছে আৰু এইফালে বহি আছে মহাশয় মানে দাদা তো মানে আহিছিলোঁ দাদাহঁতৰ ঘৰত আৰু খাম এতিয়া তিল পিঠা আৰু আপোনালোকে চাই থাকিব
গাইজ সঁচাকৈ বহুত বেছি টেষ্টি আছে গাইজ কালিৰ যিটো মাঘ বিহুৰ কাৰণে আমি বনাইছোঁ তৰা পিঠা আৰু আপোনালোকক দেখুৱাইছে ইয়াৰ তৰা পিঠা আৰু আপোনালোকে খাই চালে বহুত টেষ্টি এইটো বনাইছোঁ আমি বৰা চাউলেৰে তো খাই চালেতো বহুত টেষ্টি হয় আৰু লগতে আছে তিল পিঠা চাওক এয়া আপোনালোকে তিল পিঠা বহুত বনাইছোঁ যদি কাৰোবাৰ খাবলৈ মন গৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লোকেশ্যনটো শ্বেয়াৰ কৰিম আপোনালোকে আহিব চাবলৈ আৰু খাবলৈ তো গাইজ এয়া হৈছে লাই শাক আৰু নতুন আলু তো খাইছ অসমীয়া আলু তো নতুনকৈ খাইলে যিহেতু মাঘ বিহু কাইলৈ প্ৰথম দিন কাম বছৰটোৰ প্ৰথমবাৰ কাম মানে নিজৰ মানে লোকেল আলু তো গাইজ খুব বেছি ভাল লাগিব আৰু এয়া আছে এইটো কি আছিলে কাঠ আলু গাইজ ইয়াতকৈ বেছি ডাঙৰ আছিলে কিন্তু এইটো মানে টুকুৰা কৰি কাটি থোৱা হৈছে আৰু ইয়াতে মানে নিজৰ আৰু নহৰু পাত চব লোকেল বস্তু যিমানখিনি চব্জি দেখিছে আপোনালোকে তো চব গাইজ ইয়াত যিমানখিনি চব্জি দেখিছে চব এইটো লোকেল হয় আৰু ইয়াতে কচু আছে আৰু ইয়াতে ধনিয়া পাত তো গাইজ এয়া হৈছে যিমান জলকীয়া চব লোকেল জলকীয়া তো গাইজ আমিতো মানে গাঁৱত মানে চব লোকেল বস্তুৱে চলে বজাৰৰ বস্তু আমাৰ ইয়াত নচলে তো সেইকাৰণে গাঁৱৰ মানুহবিলাক মানে অলপ বেলেগ ধৰণৰ হয় মানে বেমাৰ আজাৰ কম হয় টাউনত যিমানখিনি মানুহ আছে টাউনত বাস কৰা মানুহসকলৰ মানে বেমাৰ আজাৰ বেছি হয় তো মানে তাত মানে ইউৰিয়া দিয়া বস্তু খাই সেইকাৰণে তাত বেমাৰ আজাৰ বেছি হয় আৰু আমাৰ ইয়াত লোকেল বস্তু খোৱাৰ কাৰণে আমাৰ স্বাস্থ্য বহুত বেছি ভাল তো গাইজ আৰু বলক এইফালে কি বনাইছে আপোনালোকে